বহিৰাজ্য কেৰেলাত কচুৱাৰ এজন যুৱকৰ মৃত্যু। কচুৱাৰ ছেকেণ্ডৰ আলী নামৰ যুৱক পথ দুৰ্ঘটনাত মৃত্যু। আমি জনাই গৈছো এই মুহূৰ্তৰ আটাইতকৈ দুৰ্ভাগ্যজনক খবৰটি। নগাঁও জিলাৰ কচুৱাৰ হাতীআটি গাঁৱৰ আলিম উদ্দিনৰ পুত্ৰ ছেকেণ্ডৰ আলীয়ে কৰ্মসূত্ৰে অসমৰ বহিৰাজ্য কেৰেলালৈ গৈছিল। প্ৰায় 8 বছৰ ধৰি কেৰেলাৰ এখন ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল। মৃত্যু হোৱা যুৱক ছেকেণ্ডৰ আলীৰ আজি কচুৱাৰ হালধীয়াটিত তেখেতৰ ইহলীলাৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। ইহ সংসাৰৰ মায়া মমতা এই পৃথিৱী ত্যাগ কৰে। জানিব পৰা মতে কৰ্মসূত্ৰে 15 দিন আগতে পেটৰ তাৰণাত কেৰেলাৰ মুনাৰ জিলালৈ গৈছিল। কেৰেলা যোৱাটোৱে যেন কাল হ'ল ছেকেণ্ডৰ আলীৰ বাবে। দুৰ্ভগীয়া পৰিয়ালৰ মৃত্যু হোৱা নিজ পুত্ৰৰ মৃতদেহটি নিজ ঘৰলৈ অহাৰ বাবে বাট চাই আছে। প্ৰায় 4 দিনৰ অন্তত আজি আহি পালে ছেকেণ্ডৰ আলীৰ মৃতদেহ। মৃত ছেকেণ্ডৰ আলীৰ মৃতদেহ পৰিয়ালৰ লোকে সমজি পাই আত্মহৰা হৈ পৰিছে পৰিয়ালৰ লোক। কান্দোনৰ ৰোল উঠিছে ছেকেণ্ডৰ আলীৰ বাবে। মৃতদেহ বাসগৃহ পোৱাত আজি তেওঁৰ জানাজাৰ নামাজ সম্পন্ন হয়। পুৱা 8:30 হালধীয়াটি জামে মছজিদ প্ৰাংগণত প্ৰায় 7 শতাধিক ৰাইজৰ উপস্থিতিত জানাজাৰ নামাজ সম্পন্ন কৰা হয়। সংসাৰৰ সকলোকে কন্দুৱাই ছেকেণ্ডৰ আলীয়ে এই পৃথিৱীৰ পৰা বিদায় লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 28 বছৰ। মৃত্যুৰ সময়ত ছেকেণ্ডৰ আলী পিতৃ মাতৃৰ লগতে পৰিয়ালৰ বহুতো সদস্যক এই ইহ সংসাৰত এটি 6 বছৰীয়া শিশু কন্যা আৰু এটি 4-মহীয়া পুত্ৰ সন্তান এৰি থৈ যায়। ছেকেণ্ডৰ আলীৰ মৃত্যুত সমগ্ৰ কচুৱা অঞ্চলত শোকৰ ছাঁ পৰিছে। ছেকেণ্ডৰ আলীক আল্লাহ তাআলাই যাতে জান্নাতুল ফেৰদাউছ নচিব কৰে, তাকে যেন সকলোৱে মহান আল্লাহৰ ওচৰত দুৱা কামনা কৰে। কচুৱাৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট, কচুৱা লাইভ 365। ভিডিও করো সবটাতে আমার তোমরা ভিডিও দিও আমার হ্যাঁ अंदर দাও আমরা বড় অনুরোধ করি আমরা যে সুন্দরী বাচ্চা খালি হ্যাঁ আমার ভিডিওটা দিয়েছে ভিডিও করো সবটাতে আমার তোমরা ভিডিও দিও আমার হ্যাঁ अंदर দাও और वीडियो करो সবটাতে আমার তোমরা ভিডিও দিও আমার হ্যাঁ अंदर দাও